কবিতাৰ শিৰোনাম আপুনি বনাম মই। ফুটপাথ মোৰ বাসস্থান। আপুনি মোক ঘৃণাৰ চকুৰে নাচাব। মোৰ লেতেৰা পোচাকযোৰ দেখি থু পেলাই নাযাবচোন। বিষ এটা উজাই আহে বুকুৱেদি যেতিয়া আপোনাৰ চকুত দেখা পাওঁ মোৰ প্ৰতি তীব্ৰ ঘৃণাৰ চাউনি। মই যেতিয়া হাতত ভিক্ষাপাত্ৰ লৈ আপোনাৰ দালানৰ সন্মুখত থিয় হওঁ, কিয় অশান্তি অনুভৱ কৰে আপুনি? হাতত ভিক্ষাপাত্ৰ দেখি তলি মাৰি দিয়ে আপুনি মোৰ ফালে আপোনাৰ নষ্ট হৈ যোৱা খাদ্য। তাকে লৈ পৰম তৃপ্তিৰে খাই ক্ষুধা নিবাৰণ কৰোঁ পেটৰ। ৰাস্তাৰ কাষৰ ডাষ্টবিনবোৰত যেতিয়া জীয়াই থকাৰ সংগ্ৰাম কৰি ফুৰো, বৰ কটু দৃষ্টি নিক্ষেপ কৰি যায় আপুনি মোলৈ। আপুনি অনুভৱ কৰেনে? সেই দৃষ্টিয়ে যে মোৰ বুকুত বৰ বেয়াকৈ আঘাত কৰে। হয়, মই ডাষ্টবিনে জীয়াই থকাৰ সংগ্ৰাম কৰোঁ আৰু আপুনি বিলাসী ৰেষ্টুৰেণ্টত। উদ্দেশ্য জানো একেটাই নহয়? ক্ষুধা। পেটৰ তাড়নাত আপুনি বিলাসী হোটেলত ক্ষুধা নিবাৰণ কৰিছে সুস্বাদু ব্যঞ্জনেৰে। আৰু মই ক্ষুধা নিবাৰণ কৰিছোঁ ডাষ্টবিন নামৰ ৰেষ্টুৰেণ্টখনত আপোনাৰ বিলাতী কুকুৰটোৰ এৰেহা ব্যঞ্জনেৰে। সেয়ে আপুনি মোক নিঘিনাব, আমি একে পথৰ যাত্ৰী।